Hello guys, welcome to my SMS Eduhat YouTube channel. আজি কেইটামান ইম্পৰ্টেণ্ট অৰ্থনীতি বিজ্ঞান অৰ্থাৎ ইকনমিক্সৰ কেইটামান কুৱেশ্যন লৈ আমি এই ভিডিঅ'টো আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাওক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ বৰ্তমান মুঠ জনসংখ্যা কিমান? ইয়াৰে অপশ্যন নাম্বাৰ এটো ৰাইট হ'ব। 3,11,69,272 জন বৰ্তমান অসমৰ জনসংখ্যা। আহিছোঁ 2 নম্বৰ কুৱেশ্যন, কিমান চনত আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল? ইয়াৰ অপশ্যন কেইটা দিয়া আছে 2008, 2009, 1994, 1990। ইয়াৰে অপশ্যন নাম্বাৰ বি টো ৰাইট হ'ব। 2009ত আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল। ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? ভাৰতৰ প্ৰথম বেংকটোৰ নাম হৈছে কি? SBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, বেংক অফ হিন্দুস্তান, বেংক অফ আৰু শেষৰটো হৈছে বেংক অফ ইণ্ডিয়া। ইয়াৰ অপশ্যন নাম্বাৰ চি টো ৰাইট হ'ব। বেংক অফ হিন্দুস্তান হৈছে অসমৰ ভাৰতৰ প্ৰথম বেংক। মনত ৰাখিব, ভাৰতৰ প্ৰথম বেংকটোৰ নাম হৈছে বেংক অফ হিন্দুস্তান। 4 নম্বৰ কুৱেশ্যন, কিমান চনত ভাৰতৰ প্ৰথম বেংক অৰ্থাৎ বেংক অফ হিন্দুস্তান স্থাপন কৰা হয়? অপশ্যন নাম্বাৰ হৈছে 1556, 1770, 1926, 1935। ইয়াৰে অপশ্যন নাম্বাৰ বি টো ৰাইট হ'ব। 1770 অৰ্থাৎ 1770 চনত বেংক অফ হিন্দুস্তান স্থাপন কৰা হয়। 5 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথম থলুৱা প্ৰচেষ্টাত গঢ় লৈ উঠা বেংকটোৰ নাম কি? অসমৰ থলুৱা প্ৰচেষ্টাত গঢ় লৈ উঠা বেংকটোৰ নাম হৈছে, ইয়াৰ অপশ্যন কেইটা দিছে তেজপুৰ বেংক, গুৱাহাটী বেংক, আঞ্চলিক বেংক, সমবায় বেংক। ইয়াৰে অপশ্যন নাম্বাৰ বি টো ৰাইট হ'ব। গুৱাহাটী বেংকটো হৈছে অসমৰ প্ৰথম বেংক। 6 নম্বৰ কুৱেশ্যনত, কিমান চনত গুৱাহাটী বেংক স্থাপন কৰা হয়? ইয়াৰ অপশ্যন কেইটা দিছে 1856, 1909, 1926, 1956। ইয়াৰে অপশ্যন নাম্বাৰ চি টো ৰাইট হ'ব। 1926ত গুৱাহাটী বেংক স্থাপন কৰা হয়। 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? আপোনালোকে নিশ্চয় জানে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আহিছোঁ 8 নম্বৰ কুৱেশ্যন, কিমান চনত RBI স্থাপন কৰা হয়? অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হয়? ইয়াৰে অপশ্যন কেইটা হৈছে 1905, 1935, 1949, 1971। ইয়াৰে অপশ্যন নাম্বাৰ বি টো ৰাইট হ'ব। 1935 1935 চনত RBI স্থাপন কৰা হয়। পৃথিৱীৰ প্ৰথম বেংকটোৰ নাম কি? পৃথিৱীৰ প্ৰথম বেংকটোৰ নাম হৈছে, ইয়াৰ অপশ্যন কেইটা দিছে বেংক অফ ভেনিছ, বেংক অফ হিন্দুস্তান, ৰিক্স বেংক। ইয়াৰে অপশ্যন নাম্বাৰ এ টো ৰাইট হ'ব। বেংক অফ ভেনিছ হৈছে পৃথিৱীৰ প্ৰথম বেংক আৰু এইটো বেংক আছিলে ইটালীৰ বেংক। 10 নম্বৰ কুৱেশ্যনত, বাণিজ্যিক বেংকত কি কি ধৰণৰ একাউণ্ট খুলিব? বাণিজ্যিক বেংকত কি কি ধৰণৰ একাউণ্ট খুলিব? ইয়াৰ অপশ্যন কেইটা দিয়া আছে চলিত হিচাপ অৰ্থাৎ কাৰেণ্ট একাউণ্ট, সঞ্চয় হিচাপ অৰ্থাৎ ছেভিং একাউণ্ট, স্থিৰ হিচাপ অৰ্থাৎ ফিক্সড বেংক। অৰ্থাৎ ইয়াৰে তিনিটাই ৰাইট হ'ব, কাৰণ তিনিটা বাণিজ্যিক বেংকত এই ছেভিং একাউণ্ট, কাৰেণ্ট একাউণ্ট আৰু ফিক্সড একাউণ্ট আমি খুলিব পাৰি। চ' ডি নম্বৰ অপশ্যনটো ৰাইট হ'ব। তো আহিছোঁ 11 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে, ইয়াৰ অপশ্যন কেইটা দিয়া আছে ৰিক্স বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, বেংক অফ ভেনিছ। ইয়াৰে অপশ্যন নাম্বাৰ এ টো ৰাইট হ'ব। ৰিক্স বেংক হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক আৰু এইটো হৈছিলে ছুইডেন চৰকাৰৰ কেন্দ্ৰীয় বেংক আছিলে। আহিছোঁ শেষৰটো কুৱেশ্যনলৈ, ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া কেতিয়াও স্থাপন কৰা হয়? ইয়াৰে অপশ্যন কেইটা দি আছে 1960 চন, 1951, 1964, 1995। ইয়াৰে অপশ্যন নাম্বাৰ চি টো ৰাইট হ'ব। 1964ত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক স্থাপন কৰা হয়। তো এইখিনিয়ে আছিলে আজি। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।